স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাৰ্তাৰ সৈতে চাকৰিৰ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাওক। কোভিড প্ৰতিৰোধী ঔষধ উদ্ভাৱনকাৰী বিজ্ঞানিকৰ দলত অসমৰ ডক্টৰ জুবলি। আজি অসম পালেহি প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ ৰেল। কোভিড পৰিস্থিতি উন্নত হ'লেই অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। ৰাজ্যত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৫,৯৮০ জন লোক। কৰোনাৰ বাবে বন্ধ হোৱাৰ উপক্ৰম অসমৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী। দিল্লীত পুনৰ এসপ্তাহলৈ বৃদ্ধি হ'ব লকডাউন। অৰুণাচলৰ চালাং জিলাত গুলীয়াগুলীত নিহত হয় আছাম ৰাইফলৰ এজন জোৱানৰ আৰু আহত হয় 2 জোৱানৰ। ভাৰতত অনুষ্ঠিত হ'ব 17 বছৰৰ অনুৰ্ধৰ মহিলাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়া আহিছোঁ কেইটামান চাকৰিৰ খবৰলৈ। TLCয়ে ধুবুৰী ৰিক্ৰুটমেণ্টৰ 51টা পোষ্ট ওলাইছে। এইটোৰ 28 তাৰিখ লাষ্ট ডেট। ষ্টেণ্ডাৰ্ড ফৰ্মত নিজৰ ডকুমেণ্টসমূহৰ সৈতে এইটো এড্ৰেছত পঠাই দিব লাগিব বা নিজে যায়ো তাত দিব পাৰে। এড্ৰেছটো হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ধুবুৰী আৰু এইটোৰ কাৰণে মেট্ৰিক পাছ লাগিব। DFCCIL ৰিক্ৰুটমেণ্টৰ 1074টা পোষ্ট ওলাইছে। এইটো লাষ্ট ডেট কিন্তু আজি, আৰু এইটোৰ এপ্লিকেশ্যন ফিজটো অলপ বেছি হয়, গতিকে ভালকৈ চাই চিন্তি ডিছক্ৰিপশ্যন লিংক থাকিব এইটোৰো, ভালকৈ চাই চিন্তি যদিহে এপ্লাই কৰে এপ্লাইটো কৰিব পাৰে। আজিলৈ এইখিনি আছিল, ধন্যবাদ।